কিয় আৰু কেনেকৈ ময়ূৰ ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হ'বলৈ পালে? এটা অন্তৰীক্ষ যাত্ৰীৰ স্পেচছুইটৰ দাম কিমান? মৃত ব্যক্তিৰ সৈতে বিবাহ আচৰিত নহয়নে? এনেধৰণৰ ইণ্টাৰেষ্টিং ৰেণ্ডম ইনফো কেইটামান আজিৰ এই ভিডিঅ'টিত আগবঢ়োৱা হৈছে। নমস্কাৰ দোস্ত, ৱেলকাম টু মাই নিউ চেনেল ইনফটাইম আছাম। আমাৰ শৰীৰত থকা এনজাইমসমূহে আমি খোৱা খাদ্যবস্তুৰ পাচন ক্ৰিয়াত সহায় কৰে। কিন্তু আপুনি জানেনে, এই এনজাইমে মানুহৰ মৃত্যুৰ 3 দিন পিছত মানুহৰ শৰীৰটো খাবলৈ ধৰে। বিবাহ বুলি ক'লে আমাৰ মনলৈ সাধাৰণতে এহাল পুৰুষ মহিলাৰ জীৱন্ত ছবি ভাহি উঠে, এক ৰোমাঞ্চৰ অনুভৱ হয়। কিন্তু দোস্ত, আজি মই এনে এখন দেশৰ বিষয়ে জনাব খুজিছোঁ য'ত মৃত ব্যক্তিৰ সৈতেও বিবাহ সম্পন্ন কৰিব পাৰি। হয়নে এইটো এটা আজব খবৰ? হয় দোস্ত, ফ্ৰান্সত মৃত্যু হোৱা ব্যক্তিৰ সৈতেও বিবাহ কৰাব পাৰে। কিন্তু বিয়া কৰাবলৈ হ'লে প্ৰথমতে ব্যক্তিজনে প্ৰমাণ দিব লাগিব যে ব্যক্তিজনে মৃত ব্যক্তিগৰাকীক ভাল পাইছিল আৰু বিবাহ কৰিব বিচাৰিছিল। যদি প্ৰমাণ সত্য হয়, তেন্তে মৃত ব্যক্তিগৰাকীৰ লগত বিয়া পাতিবলৈ অনুমতি পাব। আৰ্মীসকলক দেশৰ সুৰক্ষাৰ কবচ বুলি ধাৰণা কৰা হয়। পৃথিৱীৰ সকলো দেশতে আৰ্মী আছে, কিন্তু আপুনি জানেনে, আইচলেণ্ড হ'ল পৃথিৱীৰ এনে একমাত্ৰ দেশ য'ত নেকি আৰ্মী নাই। এইখন পৃথিৱীৰ সকলোতকৈ সুখী দেশ। অন্তৰীক্ষ যাত্ৰীৰ স্পেচ ছুইট ইমানেই দামী শুনি আচৰিত লাগে। হয় দোস্ত, স্পেচ ছুইট এটা দামী হোৱাৰ কাৰণ হ'ল ই ইমানেই জটিল। মানুহৰ আকৃতিৰ মহাকাশযান সাধাৰণ কামৰ কাপোৰ হিচাপে নহয়। মহাকাশযানৰ ক্ষেত্ৰতহে এই কাপোৰৰ কথা ভাবিব পাৰি। মহাকাশযান এখনে মহাকাশচাৰীক মহাকাশৰ শূন্যতাৰ পৰা সূৰ্য আৰু অন্যান্য বিভিন্ন বস্তুৰ পৰা অহা বিকিৰণৰ পৰা ৰক্ষা কৰিব লাগে। আৰু ই ছুইটটোত প্ৰৱেশ কৰিব পৰা ঘণ্টাত 18,000 মাইল পৰ্যন্ত গতিবেগেৰে গতি কৰা কণিকাৰ পৰা ৰক্ষা কৰিব লাগে। ইহঁতে অক্সিজেন, যোগাযোগ, টেলিমেট্ৰি আৰু মানুহ এজনক জীয়াই থাকিবলৈ প্ৰয়োজনীয় সকলো বস্তু যোগান ধৰে। সেয়ে স্পেচ ছুইট ইমান এক্সপেঞ্চিভ, যাৰ দাম প্ৰায় 80ৰ পৰা 100 কোটি। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই ময়ূৰ। ময়ূৰ চৰাইক 1963 চনত ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়া হৈছে। বিভিন্ন কাৰণৰ বিশ্লেষণ কৰি ইয়াক ৰাষ্ট্ৰীয় চৰাইৰ মৰ্যাদা দিয়া হৈছে। এনেবোৰ কিছুমান কাৰণ হ'ল, ই আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত জড়িত হৈ আছে। ভাৰতীয় পৰম্পৰাত ময়ূৰৰ পাখি বুদ্ধিৰ লগত জড়িত। লগতে ভগৱান শ্ৰীকৃষ্ণই ময়ূৰৰ পাখিৰে মুকুট পিন্ধিছিল। ইয়াক আন কোনো ৰাষ্ট্ৰীয় চৰাইৰ প্ৰতীকৰ সৈতে বিভ্ৰান্ত কৰা হোৱা নাই। ইয়াৰ লগতে ময়ূৰ ভাৰতৰ সকলো ঠাইতে পোৱা যায়। প্ৰকৃতিপ্ৰেমী মানুহৰ বাবে ময়ূৰ এক আড়ম্বৰপূৰ্ণ আনন্দ, সৌন্দৰ্য আৰু মৰমৰ প্ৰতীক। এনেবোৰ কাৰণতেই ময়ূৰক ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়া হৈছে। লগতে এইটোও জনাই থওঁ যে ময়ূৰ একমাত্ৰ ভাৰতৰেই ৰাষ্ট্ৰীয় চৰাই। তো দোস্ত, ভিডিঅ'টি চাই কেনে পালে? যদিহে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ আপকামিং নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সকলোকে শুভেচ্ছা জনাই আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।